জুনুকা জুনুকা ছম 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 নাচিবা গীত অলংকার পুঁজিটা বন্দিতা স্মিতা গন্ধি বরসিতা সুরাদানক বই পুঁজিটা মনে দিন সর্বই নীতি সদা সূর্যনারায়ণ কান দেবী জগন্নাথী সরস্বতী জেস মহন্তি কৃষ্ণ সর্বনাম বিদ্যাং লমদিকে আজি 4 নম্বৰ মহামতি বুনিয়াদী বিদ্যালয়ত উৎসৱ বিদ্যালয় পৰ্ব আৰম্ভ হৈছে। এই উৎসৱ বিদ্যালয়ৰ অৰ্থ এটাই হৈছে যে 2026 বৰ্ষ যিহেতু আৰম্ভ হৈছে, এই 2026 বৰ্ষৰ এই এপ্ৰিলৰ 1 তাৰিখ আজি আৰু আজিৰ পৰা আমাৰ বিদ্যালয়ত আৰু সকলো ছাত্ৰ ছাত্ৰীকে আমি আমাৰ বিদ্যালয়লৈ স্বাগতম জনাইছোঁ আৰু সকলো নতুন পুৰণা সকলো ছাত্ৰ ছাত্ৰীক আমি স্বাগতম জনাইছোঁ আৰু অভিভাৱকসকলকো আমি স্বাগতম জনাইছোঁ। আৰু আপোনালোকক আমি এটা কাৰ্যসূচী বিচাৰিছোঁ যে সদায় আপোনালোকে ছাত্ৰ ছাত্ৰীক স্কুলসকলক স্কুললৈ পঠাবলৈ চেষ্টা কৰিব, কোনো যাতে ঘৰত থৈ নিদিয়ে যাতে থাকিব, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী যাতে বিদ্যালয়ত উপস্থিত থাকে। আপোনালোকে এটা কথা মনত ৰাখিব যে আপোনালোকৰ ছাত্ৰ ছাত্ৰী শিশুসকলে ইয়াত পঢ়িবলৈ আহিব আৰু ইয়াত আহিলে এটা দুটালৈ কথা শিকিব আৰু সেই তেনেকৈ পঢ়িয়ে তেওঁলোকে ডাঙৰ হৈ এটা সমগ্ৰ অসমত নহয় আমাৰ দেশতে নাম উজ্জ্বল কৰিবলৈ যিদৰে সুন্দৰকৈ চন্দ্ৰ বৰফ